আপুনি ইলেকশ্যনৰ আগত এটা কথা কৈছিলে যে BPL FC সদায় আপোনাক অশান্তি দিয়ে। এইবাৰ যিটো ঘটনা কৰিল সেই তেনেকুৱা কাম কৰিছে বুলি ভাবে নেকি? এইটোতো সেইদিনা যিটো ঘটনা হৈছে সেইটোতো প্লেনিঙতে কৰিছে। আপছো ইনভলভ আছে, UPPLও ইনভলভ আছে। ডাইৰেক্ট ইয়াৰ ওপৰত আমাৰ কুৱেৰি হ'ব, কমিশ্যন বহাব। আচলতে ক'ত পৰা কেনেকৈ সেইটো কোনে ইনষ্টিগেট কৰিছে, প্লেনিংটো কেনেকৈ কৰিছে, সেইবিলাক চব আউট হৈ যাব। মুঠতে আমি ৰিটায়াৰ্ড জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কুৱেৰি বহাম, বহুত ভালকৈ কুৱেৰি হ'ব আৰু আমি এইটো জাজমেণ্টটো আমি বিচাৰিম। তদন্ত কৰি এৰেষ্ট কৰিব নাই, এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব, আইনে কাম কৰিব। আমাৰ ক'ব লগা একো নাই। আগতে প্ৰতিবাদ নাছিল UPPL সময়ত এপছুৱে, আপুনি লগে লগে এইটো আমি জানো। এতিয়া বদলেণ্ড ন ৰেষ্ট এইবিলাক ওলাব, এইবিলাক মোৰ কাৰণে নতুন কথা নহয়। সিহঁতে ওলাবই, কৰিব। সেইটোৱে ইহঁতৰ যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বদলেণ্ড নাই কি নাই চব পাহৰি যায়। এতিয়া আপচুৱে মানে দিশহাৰা হৈছে বস্তুটো, মানে এতিয়াতো ক্ষমতা নাই, আমি কি কৰিম, সেইটোৱে, বেলেগ একো নাই। আৰু আপচু আমিও চাই আছো ইহঁতৰ বডোলেণ্ড মুভমেণ্টক কিমানলৈকে লৈ যাব পাৰে। নতুন পৰিকল্পনা কি আছে আপোনাৰ? কথা লৈ আমাৰ BTCয়েও আমাৰ দিনতো বহুত আলোচনা কৰিছে। ইয়াত 2-3টা পাৰ্টি সোমাই আছে। মুঠতে আমি এইবাৰ এই স্কুলৰ যিটো এডমিনিষ্ট্ৰেটিভ বা কনষ্ট্ৰাকশ্যন গোটেই বস্তুটো আমি ঠিক কৰিম বুলি আমি চিন্তা কৰিছোঁ। অতি সোনকালে যি হ'ব মুঠতে ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা কষ্ট পাই আছে শিক্ষাৰ ক্ষেত্ৰত, এইটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দি পেলাই কোনোবা 1-2জনৰ লাভালাভটো চাই পেলাই আমি কাম নকৰিব। ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আছে ইয়াত, সেইটো চাই পেলাই আমি কাম কৰিম। কোনোবা 1-2জনৰ কোনোবা লাভ হৈছে কোনোবা লছ হৈছে এইটো মই নাচামো এইবাৰ।